হে ষ্টুডেণ্টছ, আজি তোমালোকৰ বাবে ছ'চিয়েল সায়েন্সৰ হিষ্ট্ৰীৰ পৰা অৰ্থাৎ ইতিহাসৰ পৰা তোমালোকে কি কুৱেশ্যন কমন চাই যাব লাগিব থিয়ৰী পাৰ্টৰ পৰা সেইখিনি কমন কুৱেশ্যন লৈ আহিছোঁ। এইখিনি কমন কুৱেশ্যন পঢ়িলে তোমালোকে বেলেগ চোৱাৰ দৰকাৰ নাই, এইখিনিৰ পৰাই তোমালোকৰ কমন পৰি যাব গোটেইখিনি যিখিনি আহিব তোমালোকৰ পৰীক্ষাত। তো প্ৰথমটো কুৱেশ্যন চোৱা, হোৱাই ৱাজ দ্য খিলাফত মুভমেণ্ট ষ্টাৰ্টেড ইন ইণ্ডিয়া? ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, ভালদৰে পঢ়ি যাবা। 2 নম্বৰ কুৱেশ্যন আছে, ব্ৰিফলি ডিছকাছ দ্য কণ্ট্ৰিবিউশ্যন অফ স্বদেশী মুভমেণ্ট টুৱাৰ্ডছ নেশ্যনেল এডুকেশ্যন। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ আলোচনা কৰা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভালদৰে চাই যাবা। 3 নম্বৰ কুৱেশ্যন আছে, হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই দ্য টাৰ্ম সত্যাগ্ৰহ? ব্ৰিফলি ৰাইট এবাউট দ্য 3 লোকেল ডিছপুটছ ৱেৰ গান্ধীজী ফাৰ্ষ্ট এপ্লাইড দ্য টেকনিক্স অফ সত্যাগ্ৰহ ইন ইণ্ডিয়া। সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, ভালদৰে চাই যাবা। 4 নম্বৰ কুৱেশ্যন আছে, ৰাইট ব্ৰিফলি এবাউট হোৱাট ৱেৰ দ্য ইণ্টেনশ্যনছ অফ দ্য পাৰ্টিশ্যন অফ বেংগল। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা। 5 নম্বৰ কুৱেশ্যন আছে, ডিছকাছ দ্য ৰিজন হোৱাই দ্য ৰেভল্ট অফ 1857-58 ফেইল ইন আছাম। অসমত 1857 চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণবোৰ আলোচনা কৰা। তো ষ্টুডেণ্টছ, তোমালোকে এই কুৱেশ্যনবোৰ এটা কুৱেশ্যন ভালদৰে পঢ়ি যাবা। যদি তোমালোকে ছ'চিয়েল সায়েন্সত ভাল মাৰ্ক পাব বিচৰা তেনেহ'লে এটা কুৱেশ্যন গুৰুত্ব সহকাৰে পঢ়ি যাব লাগিব তোমালোকৰ। নেক্সট 6 নম্বৰ কুৱেশ্যন আছে, হোৱাট আৰ দ্য মেইন ডিভিজনছ মেড ফৰ দ্য এনচাইণ্ট ইণ্ডিয়ান আৰ্কিটেক্সাৰেল ছেটআপ? প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ কি ভাগত ভগোৱা হৈছে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 7 নম্বৰ কুৱেশ্যন, ৰাইট শ্বৰ্ট নোট অন দ্য বৈষ্ণৱেট লিটাৰেচাৰ অফ আছাম। অসমৰ বৈষ্ণৱী সাহিত্যৰ বিষয়ে এটি চমুটুকা লিখা। 8 নম্বৰ কুৱেশ্যন পঢ়ি যাবা, ডিছকাছ এণ্ড ব্ৰিফ দ্য কজেছ অফ দ্য ৰেভল্ট অফ 1857-58। 1857 চনত অসমত হোৱা বিদ্ৰোহৰ কাৰণসমূহ লিখা। 9 নম্বৰ কুৱেশ্যন, ৰাইট হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই পাৰ্টিশ্যন অফ বেংগল। বংগভংগ বুলিলে কি বুজা লিখা। তো এই গোটেইকেইটা তোমালোকৰ কিন্তু বৰ্ড কুৱেশ্যন হয়, 4-5 মাৰ্কৰ কুৱেশ্যন, তো সেই হিচাপে তোমালোকে লিখিবা। 10 নম্বৰ কুৱেশ্যন আছে, ফৰ হোৱাট পাৰ্পজ ডিড দ্য ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ উইনষ্টন চাৰ্চিল চেণ্ড এ মিনিষ্টাৰ অফ হিজ কেবিনেট ছাৰ ষ্টেফৰ্ড ক্ৰিপছ টু ইণ্ডিয়া ইন 1942? কি উদ্দেশ্যেৰে 1942 চনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ ষ্টেফৰ্ড ক্ৰিপছক ভাৰতলৈ পঠিয়াইছিল। 11 নম্বৰ কুৱেশ্যন আছে, মেনশ্যন 3 কণ্ট্ৰিবিউশ্যনছ অফ দ্য অষ্ট্ৰিক্স টু ইণ্ডিয়ান কালচাৰ। ভাৰতীয় সংস্কৃতিলৈ অষ্ট্ৰিকসকলৰ 3টা অৱদান উল্লেখ কৰা। 12 নম্বৰ কুৱেশ্যন, ৰাইট এবাউট দ্য ইম্পৰ্টেঞ্চ অফ পিজেণ্ট মুভমেণ্ট ইন আছাম। অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে লিখা। 13 নম্বৰ কুৱেশ্যন আছে, গিভ এন একাউণ্ট অন দ্য ৰোল অফ আছাম ইন নন কোঅপাৰেশ্যন মুভমেণ্ট। অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। ষ্টুডেণ্টছ, তোমালোকক মই গেৰাণ্টি দি আছোঁ ইয়াৰ পৰাই তোমালোকৰ গোটেইখিনি যিখিনি আহিব কুৱেশ্যন কমন পৰি যাব। তো তোমালোকে এটা কুৱেশ্যন কিন্তু ভালদৰে পঢ়ি যাব লাগিব। তোমালোকে এটা পঢ়ি এটা নপঢ়ি গ'লে তোমালোকৰ কিন্তু কমন নপৰে। তো তোমালোকে গোটেইকেইটা কুৱেশ্যন কমন ভালদৰে চাই যাবা, তোমালোকৰ নিশ্চয় কমন পৰিব। 14 নম্বৰ কুৱেশ্যন আছে, লিষ্ট দ্য 4 মেইন কণ্ট্ৰিবিউশ্যন অফ দ্য স্বদেশী মুভমেণ্ট। স্বদেশী আন্দোলনৰ 4টা মুখ্য অৱদান উল্লেখ কৰা। অৱদান বা ফলাফল আহিব পাৰে, তো দুয়োটা একে হ'ব। 15 নম্বৰ কুৱেশ্যন আছে, ৰাইট ডাউন দ্য 4 টাৰ্মছ অফ দ্য গান্ধী ইৰউইন এগ্ৰিমেণ্ট। গান্ধী আৰউইন চুক্তিৰ বা চৰ্তৰ 4টা চৰ্ত লিখা। 16 নম্বৰ কুৱেশ্যন আছে, গিভ এ ব্ৰিফ একাউণ্ট অফ দ্য ৰোল অফ মণিৰাম দেৱান ইন দ্য ৰেভল্ট অফ 1857। 1857 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে লিখা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো 5 মাৰ্কৰ কুৱেশ্যন হয়। 17 নম্বৰ কুৱেশ্যন, ৰাইট টু নোট অন দ্য আৰ্ট এণ্ড পেইণ্টিং অফ আছাম। অসমৰ চিত্ৰকলা সম্পৰ্কে এটি টোকা লিখা। 18 নম্বৰ কুৱেশ্যন, ৰাইট এবাউট দ্য কজেছ অফ দ্য পিটিএবল কণ্ডিশ্যন of the peasants and the people who were engaged in cottage industries during the British rule in Assam. ব্ৰিটিছৰ শাসনকালত অসমত কৃষক আৰু কুটিৰ শিল্পৰ লগত জড়িত লোকসকলৰ দুৰৱস্থাৰ কাৰণসমূহ লিখা। 19 নম্বৰ কুৱেশ্যন হ'ব, ৰাইট ব্ৰিফলি এবাউট দ্য পেইণ্টিংছ অফ এনচাইণ্ট ইণ্ডিয়া। প্ৰাচীন ভাৰতৰ চিত্ৰকলা সম্পৰ্কে চমুকৈ লিখা। 20 নম্বৰ কুৱেশ্যন, আণ্ডাৰ হুজ লিডাৰশ্বিপ ৱাজ দ্য আছাম এছ'চিয়েশ্যন ফৰ্ম। মেনশ্যন দ্য ডিমাণ্ডছ ৰেইজড বাই দ্য আছাম এছ'চিয়েশ্যন উইথ দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট। কাৰ নেতৃত্বত অসম এছ'চিয়েশ্যন গঠন হৈছিল? অসম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা দাবীসমূহ উল্লেখ কৰা। এইবিলাক বৰ্ড কুৱেশ্যন হয় গোটেইকেইটা, তোমালোকে ভালদৰে চাই যাবা। 21 নম্বৰ কুৱেশ্যন,
Write 3 key characteristics of Indian architecture. ভারতীয় স্থাপত্যৰ 3টা মূল বৈশিষ্ট্য লিখা। Next, 22 number question discuss the role of Assam in Quit India movement. ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। 23 number question is the natural feelings and express of a society or community is reflect by its folk culture. Justify. এটা জাতি অথবা সমাজ এখনৰ স্বাভাৱিক ৰূপ, ৰং, সুখ, দুখ, শ্ৰম, বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্ৰতিফল হয়, যুক্তি দৰ্শোৱা। 24 number question analyzes the historical importance of ফুলকুৰি ধাবা। ফুলকুৰি ধাবাৰ ঐতিহাসিক গুৰুত্ব বিচাৰ কৰা। 25 number question, what are the main aims of civil disobedience movement? What are the main features of this movement? আইন অমান্য আন্দোলনৰ মুখ্য লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল? 26 number question, write a brief note on the Jallianwala Bagh massacre. Jallianwala Baghৰ হত্যাকাণ্ডৰ বিষয়ে এটি চমুটকা লিখা। 27 number question, when was Muslim League formed in India? Mention is two objectives. ভাৰতত কেতিয়া মুছলিম লীগৰ গঠন কৰা হৈছিল? ইয়াৰ দুটা মুখ্য উদ্দেশ্য উল্লেখ কৰা। 28 number question যেটো চাবা, write briefly about celebration of Bihu festival in Assam. অসমত উদযাপন কৰা বিহু উৎসৱৰ বিষয়ে চমুটকা লিখা আৰু বিহুৰ 7টা দিনক কি নামেৰে জনা যায় সেইবিলাক তোমালোকে চাই ল'বা অলপ। 28 number question, write briefly the contribution of women in Swadeshi movement in India. ভাৰতত স্বদেশী আন্দোলনত মহিলাৰ অৱদান চমুকৈ লিখা। আৰু লাষ্ট যেটো question তোমালোকে চাবা 30 number question, write a note on the peasant revolt of Pathrughat. পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ওপৰত এটি টোকা লিখা। তো এইখিনি question তোমালোকে লং কুৱেশ্যনৰ বাবে থিওৰিৰ পৰা হিষ্ট্ৰীৰ পৰা তোমালোকে চাই যাবা, তোমালোকৰ 100% কমন পৰি যাব। এইটো মোৰ বিশ্বাস, ইয়াৰ পৰা তোমালোকে 100% কমন পৰি যাব। তো তোমালোকে গোটেইখিনি কমপ্লিট কৰি যাবা। তো ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা প্লিজ। আৰু আমাৰ চেনেলটো যদি নতুনকৈ আহিছিলা তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।